নমস্কাৰ বন্ধুসকল, সকলোৰে কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু গাইজ আজি আপোনালোকৰ মাজলৈ এটা ধামাকা ভিডিঅ' লৈ আহিছোঁ। ধামাকা হ'বলৈ গৈ আছে, কোনোদিনা নবনোৱা ভিডিঅ' এটা বনাম আজি যিহেতু এতিয়া ৰাস চলি আছে, ৰাসলৈ যাম আৰু ৰাসত এবাৰ মই ভাবিছোঁ প্ৰেংক কৰিম বুলি। প্ৰেংক ভিডিঅ' আৰু আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে জানিব আৰু ভিডিঅ'টো সকলোৱে চাই থাকিব বুলি আশা থাকিল মোৰ ফালৰ পৰা। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদা কি খবৰ? হা বহুত ঠাণ্ডাকৈ কৈছা দেখোন, কিয় মন চন বেয়া নেকি? হা বেয়া ভাল নহয় নে? সেইটো হয় বাৰু। এতিয়া মই আহিছোঁ এটা বস্তু এটা কথা হ'ল নহয় দাদাটো ক'ত বুজি পালে ভাল লাগিলে কথাটো। মই এটা ফুল লাগছিল, এটা মই গাৰ্লফ্ৰেণ্ড পাতিছিলোঁ, এনেকৈ প্ৰপ'জ মাৰাৰ পৰা এটা ফুল লাগছিল দিয়কচোন মোক। দাদাটো এতিয়া ফুল বেছি থাকে, মোক অলপ কিন্তু ভাল ফুল লাগব দেই, মোক ভাল ফুল লাগব। মোৰ যি টি ফুল হ'লেই নহ'ব, কিন্তু মোৰ কাৰণে এটা ৰাসত লগ ধৰিছোঁতো ফাৰ্ষ্ট, তাতে প্ৰপ'জ মাৰিম। তাৰমানে ৰিয়েলত দেখা নাই। গিফ্ট মানে কি আৰু এতিয়া হেৰি আৰু জানাইচোন, তাতে পাইছা নে নাই মাৰি এনেকৈ? নহয় দাদাই এনেকৈ প'জ মাৰি পাইছা নে নাই? দেউতা ফুলটো দিয়ক কথা কৈ থাকিলে ভাল নালাগে। যি ফুল আছে সেইটোকে দিয়ক, মই এটা ভাল ফুল দিয়ক। মই ইমান ডাঙৰ ফুল এতিয়া হেৰি প্ৰপ'জ মাৰিম আৰু কি যে কথা কয় আপুনিও। মোক ভাল ফুল লাগিব, মই এনেকুৱা যি টি ফুল নালাগে। এইবিলাক ফুল মই ৰাইজে এনেকুৱাই দি থাকোঁ। মই নিউ মডেল, মই মানুহটোৱে নিউ, নতুন নহয়। মই এইটো আগে মানুহবিলাকে এনেকুৱাই দিয়ে, মই অলপ বেলেগ টাইপৰ ফুল লাগিব। এই নালাগে দাদা এনেকুৱা ফুল, মোক ভাল ফুল লাগিব। ভাল ফুল দিয়ক। নাই ভাল ফুল লাগিব মোক দিয়ক। য'তে আছে এনেকুৱা চাই মই নাচাওঁ। আপুনি এটা ভাল ফুল আপোনাৰ মতে দিয়ক, আপোনাৰ মতে। নাই আপোনাৰ মতে দিয়ক চাওক আৰু দিয়ক জলদি দিয়ক। মোৰ যাৰ দেৰি হৈছে, মোৰ ফোন কৰি মাতি আছে, চাই দিয়া না। মই কি চাই দিম, তুমি দিবা, তুমি আপোনাৰ পচন্দ মতে হ'ব দেচোন। আপুনি ভাল চাই এটা দিয়ক, নিউ, আপুনি দোকানী, আপুনি জানেতো ইয়াৰ বিষয়ে। নিউ মডেলৰ এটা ফুল দিয়ক আৰু। দাদা এনেকুৱা ফুল ভাই দিয়ে থাকে বেলেগে। হ'ব দিয়ক পিছে, আপোনালোকে কি ফুলো বাচি দিব নোৱাৰে। ঠিক আছে দিয়ক, পিছে আহিছে দিয়ক। হা জিলাপি খাব আহিছোঁ, খাওঁ। কেইখন খাম? কেইখন খাবা তুমি? এই নাই এখন দিন নহয়, মোৰ অলপ বেছিকৈ লাগব। কেইখন খাবা তুমি? নাই আৰু লাগব। মই দুখন হ'লে মোৰ পেটত নধৰে। কেই খাওঁ মই অলপ কমকৈ বস্তু নাখাওঁ, অলপ বেছিকৈ খাওঁ। কম বস্তু দি পেট নভৰে, দেখিছে নাই মই কিমান ডাঙৰ মানুহ। চব বস্তুৰে খালি আকৌ বেছিকৈ খাম, আকৌ বেয়া নাপাবি, কিয় খাইছা বুলি নকবি। কিমান খাম কওঁ দাদাই? মই খাম বুলি কৈছোঁ, দাদাই খাইছে আৰু কিয়? নাই দোকান নহয়, মোক লাগব, বেয়া পালেও মই খামেই। মিঠা নাই, মিঠা কম হৈছিল। মিঠা মোক চব বস্তুৱে বেছি লাগে। এবাৰ কি খাম? এবাৰ কি খাম? হা এবাৰ কি খাম? মই নিজলৈ খাম, নাই বেয়া পাবি নিজলৈ খালি। তোমাৰটো বেছি মিঠা আছে দাদা, তোমাৰটো বেছি দাদা মিঠা আছে। প্ৰেম কৰিব নোৱাৰা দাদাহঁতে দাদাই খাবাহে দিছে জিলাপি, আৰু দাদাৰ লগত প্ৰেম কৰিব নোৱাৰে কাৰণে দাদাৰ বেছি দীঘলীয়া নহ'ল, বেলেগৰ লগত। দাদা ফটোৰ দোকান দিছা নেকি? দাদা ফটোৰ দোকান দিছা নেকি? ফটোৰ দোকান দিছা? কিয় কোৱা নাই একো? হেৰি কি বুলি কয়, কৃষ্ণ ক'ত দাদা? দাদা কিয় কাষ্টমাৰ এটা আহিছে, হেৰি খাৱা দেখোন দাদাই ব্যস্ত হৈ আছা। ক'ত চাইছোন মোক ক'তে কৃষ্ণ? মই কৃষ্ণ ভক্ত তাৰমানে ই কৃষ্ণ ভক্ত। ক'ত কৃষ্ণ? লাৰবাও ভয় লাগে না, আইনা গ্লাছৰ বস্তু। মোৰ ফটো নাই নেকি দাদা ইয়াতে? দাদা মোৰ ফটো নাই নেকি ইয়াতে? নহয় মোৰ ফটো নাই নেকি ইয়াতে?
আজিতো ইয়াতে মোৰে ফটো থাকিব লাগিছিল কাৰণ মহে ইয়াৰ কৃষ্ণ আজি চবে জানে তাৰে নাজানে নেকি মই কৃষ্ণ বুলি নহয় আপোনাৰ তাত থাকিব লাগিছিল মোকতো চবে চিনি পায় মই ইয়াৰ কৃষ্ণ বুলি আপুনি নাজানে নেকি মই ইয়াৰ কৃষ্ণ বুলি হা আপুনি হাঁহিছে দেখোন নাম কৃষ্ণ মই ৰাসৰে কৃষ্ণ আজি ৰাসত কৃষ্ণ ৰাধা আছেনে নাই ৰাধাটো বিচাৰি পোৱা নাই মানে ৰাধাটো বিচাৰি পোৱা নাই সেইকাৰণে মই মানে কৃষ্ণ নাই মোক এতিয়া আপুনিতো ৰাধা চাই দিব নোৱাৰে মই জানো কিন্তু আপুনি মোৰ কৃষ্ণ ফটোখনটো থাকিব লাগিছিল ইয়াতে ক'ৰবাত আছে বা চাওকচোন দাদা ভালকৈ চাওকচোন থাকিব পাৰে মোৰ একবাৰ মুখখন চাই লওক ভালকৈ মোৰ মুখখন চাই লওক চাৱাই নাই দেখোন দাদা আপুনি মোৰ মুখখন চাই পেলাই কওক না মোৰ মুখখন চাই লওক না মোৰ মুখখন নাই আৰু গাইজ এইবাৰ আহিলোঁ মই এজন দাদাৰ লগত প্ৰেংক কৰিবলৈ মানে চানা দোকানী পিছে গাইজ মানে প্ৰেংক কৰিব আহোঁতে এটা কথা হ'ল মানে মোৰ মোবাইলৰ ৰেকৰ্ডিংটো অফ হৈ থাকিল সেইকাৰণে গাইজ মই এইখিনি মানে কেনেকুৱা সেইটো ভইচটোৱে অকল আপোনালোকক কৈ দিম মানে যাৰ তাত প্ৰথমতে যায়ে মই বিচাৰিলোঁ মানে পাণ চানা দোকানত পাণ বিচৰাৰ কাৰণে দাদাই সুধিলে হাঁহিছি অলপ মই মানে কিনো আহা মানে চানাহে দোকান এইখন পাণৰ দোকান নহয় নহয় বুলি কৈছে তাৰে পিছত মই কৈছোঁ ঠিক আছে দিয়ক মানে যেতিয়া আপোনাৰ এখন চানা দোকান পিছে দাদা এটা কাম কৰক মোৰ মানে 5জন লোক আহিছে হা দাদা মানে লোককেইজনৰ কাৰণে 5টা চানা বনাওক মানে 10 টকীয়া টোপোলা নহয় মানে দাদা 10 টকীয়া বনাব খুজিছিল 5টা বুলি কওঁতে মানে 10 টকীয়া নহয় 2 টকীয়া 5টা টোপোলা বনাওক সেনেকৈ কওঁতে দাদাই আচৰিত হ'ল কিনো কৈ দাদাই কৈছে ডাইৰেক্ট নৰো সেইবিলাক মই নৰো কি ফাল্টু কাষ্টমাৰ বুলি কৈছে মই কৈছোঁ দাদা লাগবই যদি মোক 5টা এনেকুৱা 10 টকাত 5টা টোপোলা দিব নোৱাৰা মই মানে দোকানৰ পৰাই নাযাওঁ দোকানৰ আগৰ পৰাই মানে মোৰ 5টা লোক আছে যদি 10 টকাত কিনি দিব পাৰোঁ কিন্তু সিহঁতে মানে একা ৰোৱা লাগে সেইকাৰণে মানে 5জনৰ কাৰণে 5টাই লাগব দাদাৰ মানে অলপ খং উঠিছিল কাৰণে মোৰ ওপৰত তাৰপিছত দাদাই কৈছে ইমান বস্তুৰ দাম কি ফাল্টু মানুহ আহা বুলি কৈছে তাৰপিছত মই দাদাকো কৈছোঁ আৰু লাগবই মই যদি নেদা মই দাদাৰ ওচৰতে থিয় হৈ থাকিম তাৰপিছত দাদাৰ তাৰপৰা অকণমান দাদাক খাব খুজিলোঁ তাৰপিছত দাদাই অকণমান বাৰু খাব দিলা মোক তাৰপিছত মানে দাদাই বোলো খং উঠছি বাৰু দাদাই বহুত জোৰ কৰাৰ পিছত মানে দাদাই ওচৰতো তাত যাব দিছিল তাৰপিছত মই কৈছোঁ বেলেগ এটা নাযাওঁ যিহেতু মই দাদাৰ তাতে আহিছোঁ দাদাৰ তাতে মই নিমে লাষ্টত মানে দাদাই উপায় নাপায় চানা বনোৱাত মান্তি হ'ল তাৰপিছত দাদাই মানে 2 টকীয়া চানাটো বোলা এটা বনাইছিল সৰু চাই তাৰপিছত মোৰ লাষ্টত যেতিয়া এটা বনোৱাৰ তাৰপিছত দাদাক আৰু উপায় নাপায় মই মানে সঁচা কথাটো কৈ দিলোঁ মানে দাদা মানে মই এইটো মানে প্ৰেংক ভিডিঅ'ই বনাই আছিলোঁ মানে 2 টকাৰ চানা নালগেই তেতিয়া বোলো দাদাই হাঁহিছি আৰু দাদাই কৈছে মই চোন পিছে কেমেৰা কৰা দেখাই নাই দাদাক কৈছোঁ মই দাদা কি মই ভিডিঅ' কল দাদাক দেখাই পেলাই কৰিম নেকি দাদাই মানে এনেকৈ কোৱাৰ পিছত মানে বহুত হাঁহিছে আৰু মানে এইটো এনেকুৱাই আছিল অলপ মানে এনেকৈ ভইচ লাষ্টত দিলোঁ আৰু গাইজ আজি এইটো মানে ফাৰ্ষ্ট প্ৰেংক ভিডিঅ' বনাইছোঁ যিহেতু গাইজ ফাৰ্ষ্ট প্ৰেংক হিচাপে মানে মোৰো নিজৰো ইমান চাই ভাল লগা নাই হ'লেও যিহেতু কৰিলোৱে যেতিয়া সেইকাৰণে আপলোড দিলোঁ ভিডিঅ'টো এইখিনি আছিলে আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে ভালকৈ কমেণ্ট এটা কৰি দিব তেতিয়াহ'লে আৰু আপোনালোকৰ এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিম আৰু আজিলৈ বাই বাই